হয় নমস্কাৰ মই আছোঁ আজি কৃষ্ণ বড়ো দাদাৰ কল খেতিত আমাৰ বকো অঞ্চলৰে এজন আদৰ্শৱান খেতিয়ক হয় তেখেতক নমস্কাৰ স্বাগতম জনাইছোঁ নমস্কাৰ হয় পোনপ্ৰথমে আপোনাক আমি জানিব বিচাৰিছোঁ যে আপুনি কল খেতি কৰিম বুলি কিয় মনত আহিল কিয় কৰিল কল খেতি কল খেতি আজি মোৰ 1998-98 পৰাই মই কল খেতি কৰি আছোঁ হয় তেতিয়া হয়তো অসমত মানে বৈজ্ঞানিক পদ্ধতিত মালভোগৰ খেতি হোৱা নাছিল হয় মোৰ দাদা বলৰাম বড়ো আৰু মই আৰম্ভ কৰিছিলোঁ কল খেতি মানে বৈজ্ঞানিক পদ্ধতিৰে কৰি যদি আমি ভাল স্বাৱলম্বী হ'ব পাৰোঁ আজি বহুত বছৰৰ আগৰ পৰাই আমাৰ এই চেষ্টা এতিয়া আজি 2024 হয় আজি আমাৰ মোটামুটি বহুত বছৰ হৈ গ'ল কল খেতিৰ লগত জড়িত হয় আৰু আমাৰ কল খেতি দেখি এতিয়া নৱপ্ৰজন্মই বহুত আকৃষ্ট হৈছে ইতিমধ্যে গোৱালপাৰা অঞ্চলত বহুত কল খেতি মানে হৈ আছে গোৱালপাৰাতো বহুত আছে হয় বহুত ডাঙৰ ডাঙৰ বাগান আছে কলৰ দেৱব্ৰত ৰাভা প্ৰথম হয়তো গোৱালপাৰাত কৰিছে হয় প্ৰথমতে মোৰ পৰা সি কলনি বেপাৰ কৰিছিলে হয় হয় নেকি মই বহুত আগৰে খেতি মই বহুত আগৰ হয় তেওঁ মোৰ পৰাই নি গুৱাহাটীত কলৰ বেপাৰ কৰিছিল তাৰপিছতহে সেই কলৰ খেতি আৰম্ভ কৰিলে গোৱালপাৰাত সেই গোৱালপাৰাখন মোটামুটি বহুতখিনি ডেভেলপ কৰি দিলে দেৱব্ৰত ৰাভাই প্ৰথমতে মোৰ পৰা কল বেপাৰ কৰিখিনি এতিয়া বহুতখিনি সেই ওপৰত মানে বহুতখিনি ওপৰত গৈছে হয় এখেতৰ বিষয়ে আৰু বহুত জানিম আৰু আমি ইটোও জানিম যে কল খেতি আমি কেনেকৈ কৰিব পাৰোঁ নৱপ্ৰজন্মই কেনেকৈ কল খেতি কৰি আমি স্বাৱলম্বী এখেতৰ দৰে হ'ব পাৰোঁ এইখিনি জানিম তাৰ আগত আমি জানিব বিচাৰিছোঁ যে আপুনি কল খেতি এইবিলাক কলবিলাক ক'ত বিকে মানে কেনেকুৱা ধৰণৰ বিক্ৰীটো কেনেকুৱা ধৰণৰ বিক্ৰীৰ কৰে যিটো মালভোগ কলৰ খেতি বৰ্তমান আৰু হয় অমৃতসাগৰটো মই প্ৰথম কৰিছিলোঁ অমৃতসাগৰ এতিয়া গোটেই অসমত চলি আছে হয় অমৃতসাগৰ আমাৰ দক্ষিণ কামৰূপ গোৱালপাৰাত বৰ্তমান প্ৰথম ময়ে কৰিছিলোঁ হয় মাৰ্কেট নাছিলে প্ৰথম অৱস্থাত কিন্তু এতিয়া বহুতখিনি মাৰ্কেট এতিয়া অমৃতসাগৰতো হৈছে হয় এতিয়া কল খেতিটো ভাল মানে ষ্টেণ্ডাৰ্ড এটা খেতি হয় মানে সদায় মানে ডেইলি লাগি থাকিব নালাগে এই খেতিটোত এডাল গছৰ পৰা এটা কলৰ পৰা 200 পৰা 300 টকা ইনকাম কৰিব পাৰোঁ আমি বছৰে কিমান মান ইনকাম হয় আপোনাৰ কল খেতিৰ পৰা বিঘা মানে কিমান মান হয় বিঘাত আমি এনেকুৱা অংক এটা কৰিব লাগিব খেতি এটা কৰিব যাওঁতে আমি অংকটো ফাৰ্ষ্ট টাইম আমি কৰিব লাগিব এক বিঘা কল ৰুলে কিমানটা পুলি ধৰিব সেই বস্তুটো আমি চাব লাগিব খৰচ কিমান হ'ব লাভ কিমান হ'ব গোটেইখিনি অংক আমি একদম কৰিব লাগিব তাৰপিছতহে আমি খেতিটো মানে আগবাঢ়িব পাৰিম খেতিত এক বিঘা কলত আমি যদি 8 ফুট 8 বাই 8 চাৰিওফালে 8 ফুটত আমি ৰুওঁ কল তেতিয়া 220টা কল ধৰে 8 বাই 8 220 জোপা 220 ডাল আমি কল ৰুব পাৰোঁ মোটামুটি আমি এডাল কলত আমি 100 টকাৰ পৰা 150 টকালৈ আমি খৰচ কৰিব লাগে এডাল কলত খৰচ কৰাৰ ওপৰত নিৰ্ভৰ হ'ব ইনকামটো আমি যদি 100 টকা খৰচ কৰোঁ তেতিয়া ইনকামটো কম আহিব আমি যদি 150 টকা খৰচ কৰোঁ তাৰ পৰা দুগুণ ইনকাম আহিব এতিয়া ধৰ আমি মোটামুটি 150 টকা খৰচ কৰিছোঁ এইখন বাগান মই এডাল গছত মই 150 টকা খৰচ কৰিছোঁ এতিয়া মই 500 টকাকৈ এথোকত দি আছোঁ 500 মোটামুটি এটা আখিত 60 টকা এনেকুৱা মানে ভাও পৰি আছে এক ঠকত মানে 8ৰ পৰা 10 আখি আছে আমি যদি গড়ে চাব যাওঁ মানে 60 টকা এটা আখিত আমি কাঁচাতে পাই আছোঁ আৰু ইয়াৰ মানে বজাৰখন বহুত ভাল ইয়াত মানে বাগানতে বজাৰ কলৰ বজাৰখন বাগানতে হয় বজাৰ আমি বাগানৰ পৰা লৈ যায় আমি
বজাৰত বিক্ৰী কৰিবলৈ যাব নালাগে। আমাৰ বজাৰখন আমাৰ নিজৰ ঘৰতে নিজৰ মানে বাগানতে আমি কৰি ল'ব পাৰোঁ পাৰে। বা হৈ যায়। বেপাৰী মই দিব পৰা নাই, মোক আজি কৈ আছে 100, মই আজি কৈছোঁ মই 60টা দিম, বেপাৰীক লাগে 100, এনেকুৱা আৰু যথেষ্ট মাৰ্কেট আছে আৰু লাভ আছে। লাভজনক কল খেতিটো। আৰু কেনেকৈ কৰিব পাৰে এইটো কল খেতিটো নৱপ্ৰজন্মই যদি কৰিব বিচাৰে? মইতো আজি কামৰূপ গোৱালপাৰা মিলি 2000 মান কল খেতিয়ক ইয়াত হৈ গৈছে, দক্ষিণ কামৰূপ আৰু গোৱালপাৰাত। কিন্তু প্ৰথম মই মোৰ মানে দাদা বলৰাম বড়ো আৰু মই কৃষ্ণ বড়োই কৰিছিলোঁ। তাৰ পৰাই মানে দেখি নতুন চামে কৰি আছে। এতিয়াও বহুত খেতিয়ক হৈছে এতিয়া আমাৰ বক অঞ্চলত হৈছে আৰু গোৱালপাৰা অঞ্চলত বহুত খেতিয়ক এতিয়া কলত এতিয়া চবে ভালকৈ চলি আছে, ভাল দামী দামী গাড়ী লৈছে কল খেতি কৰি। মানে এবিঘা কল ৰুলে মানে কি কয় 220 জোপা, আমি 200 ধৰিলোঁ, 20ডাল আমি বাদ দিলোঁ, কিবা কাৰণত মৰিব পাৰে। 200 জোপাত আমি 200 টকাকৈ যদি পাওঁ লাভত, 150 টকা খৰচ কৰি আমি যদি 200 টকা আমাৰ লাভ হয়, বহুতখিনি আহে। এক বিঘাত আমি যদি 5 বিঘা কৰোঁ, 10 বিঘা কৰোঁ, সেই হিচাপত এক বছৰত বহুতখিনি লাভ হয়। আৰু ইয়াৰ পুলিৰ পৰা আমি পইচা পাওঁ। পুলিও বেচে? হয়, পুলি আমি এটাত 20 টকাকৈ, আমি এটা মানে চুবাৰ পৰা আমি কমেও 3টা আমি পুলি বিকিব পাৰোঁ। আমি পুলিত 60 টকা পাওঁ এজোপা কলৰ পৰা। নিজৰ কাৰণে আমি এটা ল'লোঁ আৰু 3টা আমি আৰু বিক্ৰী কৰিব পাৰোঁ, তাৰ পৰা আমি 60 টকা পালোঁ। সেনেকৈ মোটামুটি বহুতখিনি লাভজনক ভাল খেতি, স্বাৱলম্বী হ'ব পাৰে আৰু। পাৰি। আৰু আপুনি আদৰ্শৱান খেতিয়কৰ এৱাৰ্ড পাইছিল নেকি? অলপ শুনা পাইছিলোঁ। পাইছিলোঁ। 2014 চনত মোক অসম চৰকাৰৰ পৰা মানে দিছিলে, পুৰস্কাৰ দিছিলে। বাকী আপুনি আমাৰ যিবিলাক চাকৰি বিচাৰি আছে নৱপ্ৰজন্মই, কিন্তু মাটি বহুত আছে আমাৰ বক অঞ্চলত হওক বা আমাৰ অসমত মাটি বহুত, কিন্তু খেতি নকৰে। আপুনি কি ক'ব সেইসকলক, যিসকলে চাকৰি বিচাৰে কিন্তু খেতিৰ প্ৰতি আকৃষ্ট নহয়, সেইসকলক কি ক'ব আপুনি? মই এজন চাকৰিটোতকৈ বহুত পইচা। হয়, মই এখন মানে কিতাপ পঢ়িছিলোঁ, ঠিক মনত নাই কিতাপখনত। এজন মহান ব্যক্তিয়ে মানে 3টা কথা তাতে লিখিছিলে। আপুনি কিমান সোনকালে ধনী হ'ব বিচাৰে, এনেকৈ মানে এটা লিখিছিলে। মানে আপুনি কিমান সোনকালে ধনী হ'ব বিচাৰে, সি এটা মানে ফৰ্মুলা দিছিলে, তাতে লিখিছিল যদি অতি সোনকালে ধনী হ'ব বিচাৰে খেতি কৰিব দিছিলে। খেতি কৰ, অলপ দেৰিকৈ ধনী হ'ব মানে বিচাৰিলে মানে গছ ৰুব দিছে, আৰু দেৰিকৈ ধনী হ'ব বিচাৰিলে ল'ৰা ছোৱালী হালক ভালকৈ পঢ়াব দিছে। ঠিক আমি এই বস্তুটো যদি আমি লক্ষ্য কৰোঁ, আমি কম দিনত আমাক লাগে পইচা, কম দিনত যদি আমি পইচা পাব লগা হয়, আমি খেতি কৰিব লাগিব। বা আমি ধনী হ'ব নোৱাৰিলেও অন্ততঃ আমি নিজে চলাখিনি আমি কৰি ল'ব পাৰোঁ। কাৰণ খেতি কৰিলে 3 মাহৰ পৰা আমি পইচা পোৱাৰ আৰম্ভ হয়। আৰু এইটো কল খেতি কৰিলে কিমান মান টকাৰ প্ৰয়োজন প্ৰথম ষ্টাৰ্টিং? 1 বিঘা কৰিলে 1 বিঘাটো মোটামুটি 30,000 মান, 20,000ৰ পৰাই কৰিব পাৰি। নিজে যদি আমি পৰিশ্ৰম কৰোঁ, নিজে লেবাৰখিনি কৰোঁ, 1 বিঘা যদি আমি কৰোঁ 20,000 টকা খৰচা কৰি কিনে আমি আৰম্ভণিটো কৰিব পাৰোঁ। কাৰণ পুলিটো আমি বেলেগৰ পৰা ল'ব লাগিব। যেতিয়া আমি 1 বিঘা কৰিম, তাৰ পৰা আমাৰ নেক্সট বছৰৰ কাৰণে আমাৰ নিজৰ মানে পুলিটো আমাৰ নিজৰ থাকি যাব। গতিকে আমাৰ নেক্সট বছৰত আমাৰ খেতি কৰাৰ সহজ হ'ব। আমি এই প্ৰথমৰ এনেকৈ আৰম্ভ কৰিব লাগিব। যদি পইচা নাই, কমৰ পৰা ইয়াত কোনোদিন লছ নহয়, খেতিত লছ নহয়। মই আজি ইমান বছৰে কৰিলোঁ খেতি, আজি 25-26 বছৰ খেতি কৰিলোঁ, কোনোটা খেতিত মোৰ লছ হোৱা নাই আজিলৈকে। কোনো এটা খেতিতো মই লছ পোৱা নাই। মইতো শাক পাচলিৰ পৰা আৰম্ভ কৰি কল, অমিতাও মই অসমত প্ৰথম অমিতা খেতি কৰিছোঁ ব্যৱসায় ভিত্তিত। এতিয়া সাৰা অসম অমিতা হৈছে। মই 2011 চনত মই অমিতা কৰিছিলোঁ ৰেড লেডি বুলি, এতিয়া সাৰা অসম অমিতা।
আগতে বাহিৰৰ পৰা বিহাৰৰ ক'ৰবাৰ পৰা মানে আমাৰ গুৱাহাটীত মানে অমিতা আহিছিল এতিয়া বাহিৰৰ পৰা নাহে আমাৰ ভোক অঞ্চলৰ পৰা অমিতা গুৱাহাটীত যায় হয় এইটো এটা খুব ভাল অঁ অমিতা খেতিও কৰিব পাৰি হয় আৰু মোৰ ওচৰত যদি আহে নতুন হয় এখেতক আহিব পাৰে শিকিব আহিব পাৰে। পাৰে কথা জানিব পাৰে এখেতৰ মই পৰা। বেলেগে নক'ব ইমান ধুনীয়াকৈ নকয় হয় বস্তুবিলাক লুকাই ৰাখে মই কিন্তু লুকাই নাৰাখোঁ আৰু মোক পইচাও দিব নালাগে জানাৰ কাৰণে মোক 1 টকা পইচা দিব নালাগে মোৰ তাত আহিলে মই কেনেকৈ ৰুব লাগে কেনেকৈ কি কৰিব লাগে মই গোটেইখিনি মানে শিকাই দিওঁ আৰু বহুতখিনি খেতিয়ক মোৰ তাত আহি উপকৃত হৈছে হয় তো এখেতৰ ওচৰত আহিব পাৰে আমাৰ বক অঞ্চলৰে হয় এজন আদৰ্শবাদ এগৰাকী খেতিয়ক হয় তো মোক কণ্টেক্ট কৰিলে পাব বা এখেতৰ নাম্বাৰ মই দি দিম বাকী এখেতক মই আজি খেতি চাব আহিলোঁ বাকী এখেতক লগ পাই কথাখিনি জানিব পাই ভাল লাগিল আৰু পিছত দেখুৱাম কিমান ইনকাম হয় 1 বিঘাত কিমান ইনকাম গমে পালে এখেতে ক'লে ইতিমধ্যে তো ভাল এটা ইনকাম আছে নে কি কয় আপুনি ভাল এটা ইনকাম আছে হয় যদিহে আপুনি বেছি কৰে ধৰ মানে কেইবছৰমানৰ ভিতৰতে কোটিপতি হ'ব পাৰে কল খেতি কৰি পাৰি কাৰণ হৈছে ইতিমধ্যে দেখা পাই আছোঁ নিউজে বা ভিডিঅ'তে দেখা পাই আছোঁ কল খেতি কৰি বহুত উন্নত হৈছে বছৰে 50 লাখ পৰ্যন্ত উপাৰ্জন কৰে তো পাৰে এজন ভাল খেতিয়ক হয় চাকৰিৰ পিছত নদৌৰি খেতি কৰি আমি ভাল এটা সংস্থাপন পাব পাৰোঁ তো এখেতৰ কথাখিনি সেইখিনিয়ে আছিল নে কি কয় আপুনি হয় তো ধন্যবাদ থাকিল আপোনাক আৰু কিবা ক'ব নেকি আপুনি নাই আৰু আমি পিছত জনাম হয় আৰু এইখন বাগান কৰিলোঁ আমিৰ খাকলাৰী বুলি মোৰ গাঁৱৰে ভাইটি হয় বহুত মানে ইচ্ছা মানে কৰি আছে কল খেতি কৰাৰ কাৰণে সি মাটিখিনি সি লৈছিল ইয়াতে মোক কৈ সি মানে নতুনতো সি কৈছে দাদা আপুনি উৎসাহ দি আছে অনুপ্ৰেৰণা যোগাই আছে দা আপুনি থাকক মই কিন্তু তাক দিহা পৰামৰ্শ সম্পূৰ্ণ দিম বুলি কৈছিলোঁ তথাপিও সি কৈছে কি দাদা আপুনি থাকক মোৰ লগত সেনেকৈ কয় ময়ো থাকিলোঁ ময়ো থাকিলোঁ একেলগে কৰিলোঁ এতিয়া সি আজি ছাকচেছ হৈছে খেতিত সম্পূৰ্ণ ছাকচেছ মানে আমি কল আজি 500 টকাকৈ দি আছোঁ 1 ঠক কলত ইয়াতে 2000 কল আছে 5 দুগুণ 10 ইটো 10 লাখ টকাৰ বাগান ইয়াত খৰচ হৈছে মাত্ৰ 3 লাখ আমাৰ 7 লাখ মান টকা ইয়াতে আহিব লাভত ভাল এটা উপাৰ্জন আহিব হয় সি 3,50,000 টকা সি পাব এইবাৰ ধৰ গভৰ্ণমেণ্ট গ্ৰেড 3 চাকৰিৰ নাহে 7 লাখ ক'ব গ'লে হয়তো সি 3,50,000 টকা আজিলৈ সি ইনকাম কৰিব নাই 1 বছৰত এই প্ৰথম তাৰ ইনকাম হ'ব হয় মানে সি এতিয়া আৰু এই খেতিটো সি কেতিয়াও এৰিব নোৱাৰে মোৰো সেনেকুৱাই হৈছিল প্ৰথম অৱস্থাত হয় এই খেতিটো সি এতিয়া ধুনীয়াকৈ কৰিব এইবাৰ আৰু নতুনকৈ মাটি ইতিমধ্যে সি লৈছে এই খেতি আৰম্ভ কাম চলি আছে মাটি লৈছে বেলেগ মাটি লৈছে এটা খুব ভাল সি এইবাৰ নিজে কৰিব পাৰিব প্ৰথমবাৰ সি মোৰ লগত কৰিলতো সি এইবাৰ নিজে সি কৰিব পাৰিব আমি তাই কি অনুভৱ কেনেকুৱা অনুভৱ মানে ক'বলৈ গ'লে বহুতখিনি মই এইবাৰ আনন্দিত মানে এনেকুৱা অভ্যাস নাছিলে কল খেতি কৰা কিন্তু মানে যিখিনি কল আমি খেতিটো সৰুৰ পৰাই দেখি আহিছোঁ মানে খেতি কৰি ল'ৰা হয় কিন্তু বিজনেছ ভিত্তিত বা এনেকুৱা বহল ভিত্তিত কৰা নাছিলোঁ আৰু বিশেষ জ্ঞানো নাছিল কাৰণ এইবিলাক হ'ল বৈজ্ঞানিক পদ্ধতিত যিবিলাক কৰিছিলোঁ আমি একেবাৰে গাঁৱলীয়া পদ্ধতিত এনে ৰৈ থৈছে হ'লে হ'ব নহ'লে নাই তাত কোনো হেৰি নাছিল এতিয়া এই দাদাৰ পৰা মানে শিকি বহুতখিনি শিকিলোঁ আৰু তেখেতক মানে এই মানে চেনেলৰ থ্ৰুতে ধন্যবাদ জ্ঞাপন কৰিছোঁ মানে মোক সহায় কৰাৰ কাৰণে বিশেষ মানে বহুতখিনি জ্ঞান দিয়াৰ বাবে আৰু মানে কোনোদিন আৰু মানে যিখিনি জানিছোঁ সেইখিনিতো আৰু বহুতখিনি কমে আৰু তেখেতৰ পৰা বহুতখিনি জানিবলগীয়া আছে আৰু বহুতখিনি শিকিম আৰু আশা কৰোঁ মানে একেলগে আৰু বহুত কাম কৰি যোৱাৰ ইচ্ছা আছে বহুতখিনি মানে খেতি কৰি যোৱাৰ ইচ্ছা আছে চাওঁ কেনেকুৱা হয় মানে ভৱিষ্যতে কিমান দূৰ আগবাঢ়িব পাৰোঁ এইখিনি ঠিক আছে ধন্যবাদ থাকিল আপোনালোক দুয়োলৈ তো এইখিনি আছিল আমি নৱপ্ৰজন্মই খেতি কৰিব পাৰে চাকৰিৰ পিছত ইমান মাথা মাৰি থকাতকৈ আমি এইবিলাক খেতি কিমান খেতি আছে মাটি কিমান আছে এই মাটি এনে চন পৰি আছে তাত আমি ধুনীয়াকৈ কল খেতি হওক অমিতা খেতি হওক ক'লে এখেতে তো কিবা নাজানিলে এখেতসকলৰ সহায় ল'ব পাৰে আইডিয়া ল'ব পাৰে নিশ্চয় সহায় কৰিব যিহেতু আমাৰ অঞ্চলৰে হয় তো খেতিত মনোযোগ দিয়ক তো ভাল এটা ইনকাম আছে আৰু ঘৰতে থাকিব পাৰিব চাকৰি পালে ক'ত যাব পাৰিব তো ভিডিঅ'টোৰ মূল উদ্দেশ্য এইটোৱে আছিল যদি কোনোবা কিবা জানিব বিচাৰে আমি পিছত আৰু জনাই থাকিম
ঠিক আছে, ধন্যবাদ থাকিল আপোনাক। অঁ। ধন্যবাদ। অঁ।